ছাত্ৰ ছাত্ৰীসকল আজি যোৱা মই তোমালোকৰ এইটো চেপ্টাৰ প্ৰথমটোৰ 1 নম্বৰ পাঠৰ পৃষ্ঠা নম্বৰ 13 থকা মানে সমস্যাবোৰ সমাধান কৰা অংককেইটা তোমালোকৰ বহুত খেলি মেলি আছে হয়নে নহয় মই আজি আকৌ তোমালোকক এই অংককেইটা দেখাই দিছোঁ এইটো কি লিখিছে দুটা সংখ্যাৰ যোগফল ৪১,২৮৩ হয়নে নহয় তাৰে এটা কিমান ২৮,২৩৯ হলে আনটো কিমান হ'ব হয়নে নহয় দুটা সংখ্যাৰ যোগফল আমি ধৰা ৪ + ৬ এই দুটা সংখ্যাৰ যোগফল কিমান ১০ হয়নে এই দুটা সংখ্যাৰ যোগফল ১০ হয়নে নহয় তাৰে এটা সংখ্যা যদি ৪ হয় আন সংখ্যা কিমান হ'ব এই যোগফলটোৰ পৰা আমি দিয়া সংখ্যাটো কি কৰিব লাগিব মাইনাস কৰিব লাগিব বিয়োগ কৰিব লাগিব মানে ১০ থাকিব থাকিল ৬ এফালে ওলালে নাই বুজি পাইছে না কথাটো সেইটোৱে অংক তাৰমানে আমি এটা কি লিখিব লাগিব আমাক এটা দুটা সংখ্যাৰ যোগফল কিমান দিলে ৪১,২৮৩ দিছে আমি অংকটো কৰোঁতে এনেকুৱা ধৰণে লিখিব লাগিব কেনেধৰণে দিয়া আছে সংখ্যা দুটাৰ যোগফল সমান দিয়া আছে সংখ্যা দুটাৰ যোগফল সমান কিমান দিছে ৪১,২০০ কিমান ৮৩ আমি লিখিলো দিয়া আছে সংখ্যা দুটাৰ যোগফল ৪১,২৮৩ হয়নে নহয় তাৰে এটা সংখ্যা দিছে নাই আকৌ আমি লিখিম তাৰে এটা সংখ্যা সমান কিমান দিছে এটা সংখ্যা কিমান দিছে ২৮,২৩৯ এতিয়া আমাক কি বুলি কৈছে আনটো কিমান হ'ব হয়নে নহয় এতেকে আনটো সংখ্যা সমান আনটো সংখ্যা উলিয়াবলৈ আমি কি কৰিব লাগিব এই দুটা সংখ্যাৰ যোগফলৰ পৰা বিয়োগ কৰিব লাগিব হয়নে নহয় আমি কি লিখিম এতিয়া ৪১,২৮৩ বিয়োগ ২৮,২৩৯ হয়নে নহয় আমি এতিয়া পাতি পেলাই বিয়োগ কৰিলে হৈ গ'ল হয় নাই আমি এইটো চাই লৈ পাতি লওঁ কিমান আছিলে ২৮,২৩৯ হয় নাই এইটো কিমান এইটো নহয় এইটো কিমান হ'ব আমাৰ ৪১,০০০ কিমান ২৮৩ ৪১,০০০ আন দিয়া অংকটো কিমান আছিলে ২৮,২০০ কিমান ৩৯ এটা আমি বিয়োগ কৰিলে হ'ব হয়নে নহয় এতিয়া আমি বিয়োগ কৰিব হ'লে ৩ পৰা ৯ যাব জানো ৩ পৰা ৯ বিয়োগ কৰিব পাৰিম জানো কি কৰিব লাগিব এতিয়া আমি ইয়াৰ পৰা ১ যোগ ধৰিলে ১৩ হ'ব ১৩ নম্বৰ থাকিল ৪ ইয়াত কিমান থাকিলে ইয়াত কিমান লাগিব ৭ তিনিগুণ থাকিল ৪ ২ দুগুণ থাকিল ০ আকৌ ১ পৰা যাব জানো এটা কি কৰিব লাগিব ১১ নম্বৰ থাকিল ৩ ইয়াত কিমান থাকিলে ৩ দুগুণ থাকিল ১ এতিয়া উত্তৰটো কি হ'ব ১৩,০৪০ মানে নহয় আমি সমান লিখি দিলো ১৩,০৪০ এতিয়া অংকটো ভালকৈ চাই লওঁচোন বুজি পাইছে নাই এতিয়া দুটা সংখ্যাৰ যোগফল দি আৰু এটা সংখ্যা যদি দিয়ে আন সংখ্যা উলিয়াবলৈ হ'লে আমি কি কৰিব লাগিব সংখ্যা দুটাৰ যোগফলটোৰ পৰা দিয়া সংখ্যাটো কি কৰিব লাগে বিয়োগ কৰিব লাগে এইটো বুজি পাইছেনে এইটো মই তোমালোকক কৰিবলৈ দিম পিছত বুজি পাইছে নাই এইটো বুজিছোঁ মই তাৰপিছত আৰু এটা অংক আছিলে পাৰ্থক্য লিখা অংক এটা আছিলে যে কি আছিলে কি আছিলে ৬৭,১৯২ হয়নে নহয় বিটো আছিলে ৬৭,১৯২ আৰু কিমান
800 কিমান সংখ্যা চিনি নোপোৱা নি 71841 মাজত কি উলিয়াবলৈ কৈছে পাৰ্থক্য উলিয়াবলৈ কৈছে পাৰ্থক্য কিমান হয়নে নহয় এই অংকটো তোমালোকৰ ইমান গণ্ডগোল লাগে এইটো ইমান গণ্ডগোল কৰিবলগীয়া অংক নহয় 67192 আৰু 71841 মাজত পাৰ্থক্য কিমান গণিতত পাৰ্থক্য মানে বিয়োগ বুজায় গম পালা নাই পাৰ্থক্য বুলি ক'লে আমি বিয়োগ কৰিলে হৈ গ'ল এতিয়া আমি পাৰ্থক্যটো কি হ'ব ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো কি কৰিব লাগিব বিয়োগ কৰিব লাগিব সেইটোৱে কথাটো এতিয়া উত্তৰ লিখিলে তোমালোকে পাৰ্থক্য সমান কিমান ডাঙৰ কোনটো ইয়াত এইটো হ'ল 67000 এইটো হ'ল 73000 73841 বিয়োগ কিমান 67000 192 আমি এইটো লিখিলো তাহলে এইটো পাতি বিয়োগ কৰিলে হৈ গ'ল 73000 কিমান 841 আরে 67000 192 মানে এইটো বিয়োগ কৰিলে হৈ গ'ল এতিয়া একৰ পৰা দুই যায় এক ধাৰলে কিমান হ'ব 11 এক 10 11 দুই গ'ল থাকিল 9 ইয়াত কিমান থাকিলে 3 পৰা 9 লৈ আকৌ 8 পৰা 1 গ'ল 13 হ'ল 13 গ'ল থাকিল 4 ইয়াত কিমান লাগিলে 7 8 পৰা 1 গ'ল থাকিল 6 এইটো কিমান 3 পৰা 7 যাব জানো 1 গ'ল ধাৰ কৰিলে কিমান হ'ল 13 8 গ'ল থাকিল 6 কিমান লাগে 6649 মানে নহয় এতিয়া এইটো তোমালোকে এনেকৈ ডাঙৰ বাহুটো বিয়োগ কৰিলে হৈ গ'ল হয় নহয় আৰু এটা আছে আৰু তোমালোকৰ চিটো পাৰিবা আকৌ যোগ কৰিব লাগে ডিটো কি দিছে চোৱা ডিটো 28709 লগত কি যোগ কৰিলে যোগফল 78239 হ'ব হয়নে নহয় 28709 লগত কি যোগ কৰিলে যোগফল 78239 হ'ব 28709 লগত যোগ কৰিবলৈ কৈছে যোগ কৰিলে কিমান হ'ব 78239 গতিকে 78239 পৰা 28709 বিয়োগ কৰিলে উত্তৰটো লাগি যাব গম পাইছে নাই যিটো সংখ্যাৰ লগত যোগ কৰিবলৈ কৈছে সেই সংখ্যাটো যোগফলটোৰ পৰা বিয়োগ কৰিব লাগিব তেতিয়া আমাৰ ইয়াৰ উত্তৰটো ওলাই যাব এতিয়া মই তোমালোকৰ বহীত এই অংক এটা কৰি পেলাই দেখাব লাগিব মই তোমালোকক ইমানে দেখালোঁ